हेलो स्टूडेंट्स কি খবৰ তোমালোকৰ আশা কৰো সকলোৱে ভালে আছে আজি এইটো ভিডিওৰ জৰিয়তে এছএছএলসি ক্যান্ডিডেট লগতে এইচএছৰ ক্যান্ডিডেট অসমবাসী সকলো ছাত্ৰছাত্ৰীক এছআই লাইট অফ এডুকেশ্যন চেনেললৈ স্বাগতম জনাইছো আৰু এইটো ভিডিওৰ জৰিয়তে মোস্ট ইম্পৰ্টেন্ট কিছুমান কথা ক'বলৈ তোমালোকৰ মাজতে ভিডিওটো লৈ আহিছো লগতে আমাৰ শিক্ষামন্ত্ৰীয়ে যিখিনি মন্তব্য দিছে সেই মন্তব্য তোমালোকক হেকত শুনাই দিম তোমালোকে ভিডিওটো স্কিপ নকৰি কিনে প্ৰথমৰ পৰা হেকলৈকে ভিডিওটো চাই লবা আৰু তোমালোকে যদি মোৰ চেনেলত নতুন আহিছা তেনে চেনেলটো প্ৰথমে সাবস্ক্ৰাইব কৰি লবা তোমালোকক যেটো কথা যে আমাৰ শিক্ষামন্ত্ৰীয়ে কৈছে প্ৰাইভেট শিক্ষানুষ্ঠানৰ ভাবে কঠোৰ হৈ পৰিছে শিক্ষা বিভাগ আৰু প্ৰাইভেট শিক্ষানুষ্ঠানক নাকি লগালে অসম ৰাজ্যিক শিক্ষা বিভাগে এতিয়াৰ পৰা কোনো ব্যক্তিগত খণ্ড আৰু বেঞ্চাৰ স্কুলত অনুষ্ঠিত নহব পৰীক্ষা কেৱল চৰকাৰী বিদ্যালয়তহে হ'ব এছএছএলসি আৰু এইচএছৰ পৰীক্ষা মেট্ৰিক পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা কেৱল চৰকাৰী বিদ্যালয়তহে হ'ব তাৰ পিছত চৰকাৰী শিক্ষকে পাঠদান কৰিব নোৱাৰিব ব্যক্তিগত অনুষ্ঠানত লগতে ৰাজ্যত অতিমাত্ৰাত ঘৰলৈ উঠিছে প্ৰাইভেট শিক্ষানুষ্ঠানৰ বিদ্যালয় একাদশ শ্ৰেণীৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছতেই কঠোৰ সিদ্ধান্ত লৈছে আমাৰ অসমৰ শিক্ষা বিভাগে পৰৱৰ্তী বৰ্ষৰ পৰা এইচএছৰ উচ্চতৰ মাধ্যমিকৰ কোনো পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰে ব্যক্তিগত খণ্ডৰ বিদ্যালয় কেৱল হায়াৰ সেকেন্ডাৰী মানে উচ্চতৰ মাধ্যমিকৰে নহয় আগন্তুক বৰ্ষৰ পৰা এইচএলসি মেট্ৰিক পৰীক্ষাও অনুষ্ঠিত কৰিব নোৱাৰিব ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে কেৱল চৰকাৰী বিদ্যালয়ত দিব লাগিব হে পৰীক্ষাত এনেধৰণৰ সংস্কৰণৰ ভাবেই এই ব্যৱস্থা হাতত লৈছে শিক্ষা বিভাগে আৰু অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত তিনিখনকৈ প্ৰশ্নকাকতৰ টোপোলা সময়ৰ আগতে খুলিছিল ভাবে বোৰ্ডে প্ৰশ্নকাকতৰ ফাদিলৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে নতুন সিদ্ধান্ত এতিয়াৰ পৰা প্ৰেৰণ কৰা নহব আগতে যেনেকুৱা চেণ্টাৰ প্ৰাইভেট সেক্টৰ হক বা বেঞ্চাৰ স্কুলে হক সকলো ঠাইতে কি কৰিছে প্ৰশ্নকাকত 1 ঘণ্টা বা 2 ঘণ্টা আগত বা আগতে থানাত দিয়াৰ আগতে প্ৰশ্নকাকতসমূহ পঠাই দিছে কিন্তু এতিয়াৰ পৰা বিদ্যালয়ত প্ৰেৰণ কৰা নহব প্ৰশ্নকাকত তাৰ পৰিৱৰ্তে আমাৰ শিক্ষা বিভাগে কেন্দ্ৰসমূহলৈ যাব প্ৰশ্নকাকতৰ টোপোলা বৰ্ডৰ পৰা প্ৰেৰণ কৰা হ'ব প্ৰশ্নকাকত কিন্তু সেই প্ৰশ্নকাকত ৰখা হ'ব মানে সেই স্থানীয় এলেকাৰ আৰক্ষী থানাত পৰীক্ষা আৰম্ভ হোৱাৰ 1-2 ঘণ্টা আগতে কি কৰিব থানাৰ পৰা পৰীক্ষা কেন্দ্ৰলৈ প্ৰশ্নকাকতসমূহ থানাই কি কৰিব বিতৰণ কৰিব আৰু দিনক দিনে যেটো মানে এটা কথা আছে দিনক দিনে যে আমাৰ হেৰি প্ৰশ্নকাকতৰ যেটো ফাদিলৰ সংখ্যা হেতু বিদ্যালয়সমূহৰ সংখ্যা কি হৈছে দিনক দিনে বাঢ়ি গৈ আছে আগতে যেটো তোমাৰ এইচএছ ফাৰ্ষ্ট ইয়াৰ মানে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ প্ৰথমতে বিদ্যালয়ৰ সংখ্যা আছিল 18খন কিন্তু বৰ্তমান প্ৰশ্নকাকত ফাদিল কৰা বিদ্যালয়ৰ সংখ্যা গৈ যায় পাইছে 40খন এই আটাইকেইখন বিদ্যালয়ৰ পৰৱৰ্তী সময়ত স্বীকৃতি বাতিল কৰিব আমাৰ শিক্ষা বিভাগে আৰু এইটো মন্তব্য কৰিছে আমাৰ অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ছাৰে ব্যক্তিগত শিক্ষানুষ্ঠানৰ প্ৰশ্নকাকত ফাদিল হোৱা এই প্ৰথম ঘটনা নহয় আৰু ইয়াৰ আগতেও বহুতো উদাহৰণ আছে কিন্তু নতুনকৈ শিক্ষা বিভাগে যিখিনি কঠোৰ সিদ্ধান্ত লৈছে এটো অসমবাসী সকলো ছাত্ৰছাত্ৰীৰ মানে সফল হোৱাক লৈ কিন্তু কথা এটা হল শিক্ষা বিভাগে যিখিনি কঠোৰ সিদ্ধান্ত লৈছে এই কঠোৰ সিদ্ধান্ত কিমানখিনি সফল হয় হেয়া পিছত মানে লক্ষণীয় হৈ ৰব যদি ভাল হয় তেতিয়াহলে আমাৰ অসমবাসী ছাত্ৰছাত্ৰীৰ কাৰণে এটা ন্যায় পাব বুলি আমি আশা কৰো আৰু এতিয়া আমাৰ শিক্ষামন্ত্ৰী কি ক'লে সেই মন্তব্য আপোনালোকে শুনক স্কুলৰ পৰা প্ৰশ্নকাকত ফাদিল হৈছে পিছত তালিকা দীঘল হৈ গৈ আছে আৰু শিক্ষকৰ দ্বাৰা এই ঘটনাটো সংঘটিত হৈছে প্ৰথম কথাটো হ'ল যে একাদশ শ্ৰেণীৰ পৰীক্ষাটো প্ৰকৃতাৰ্থত এটা বছৰেকীয়া পৰীক্ষা যেটো কোৰ্স সেই কোৰ্সটো হায়াৰ সেকেন্ডাৰী উচ্চতৰ মাধ্যমিক এটো 2 বছৰীয়া কোৰ্স তাৰ প্ৰথম বছৰৰ পৰীক্ষাটো হেতু বছৰেকীয়া পৰীক্ষা আৰু হেতু বিদ্যালয়সমূহতে অনুষ্ঠিত হয় ইয়াৰ কাৰণে বেলেগ চেণ্টাৰ নাথাকে প্ৰশ্নকাকতসমূহ আমাৰ স্কুল এডুকেশ্যন বোৰ্ডৰ পৰা তেওঁলোকক যোগান ধৰা হয় আগতীয়াকৈ পঠাই দিয়া হয় গতিকে তেওঁলোকে বেষ্ট প্ৰেক্টিছ হিচাপে তেওঁলোকে পৰীক্ষাৰ যেটো পবিত্ৰতা পৰীক্ষাটোৰ যেটো চেংটিটি এইটো বিদ্যালয়সমূহে মেইনটেইন কৰিব লাগে আৰু পৰীক্ষাৰ দিনাখন তেওঁলোকে প্ৰশ্নকাকতৰ টোপোলা খুলি তেওঁলোকে ছাত্ৰ ছাত্ৰীক দিব লাগে এই পৰীক্ষাত পাছ ফেলৰ কোনো কথা নাই
একাদশ শ্ৰেণীত কোনো ছাত্ৰ ফেইল নকৰে প্ৰত্যেকে অট'মেটিক যি নম্বৰেই নাপাওক তেওঁ দ্বাদশ শ্ৰেণীলৈ তেওঁৰ উত্তীৰ্ণ হয় কিন্তু তেওঁলোকৰ যিটো একাদশ শ্ৰেণীৰ ইভালুৱেশ্যন হয় তাত যি নম্বৰ পায় তাৰ এখন সেইটো ৱেবছাইটৰ পৰা তেওঁলোকে ডাউনলোড কৰি ল'ব পাৰে ছাত্ৰ ছাত্ৰীসকলে নিজৰ কাৰণে নিজৰ এছেছমেণ্টৰ কাৰণে বা শিক্ষকসকলেও ছাত্ৰ ছাত্ৰীসকলৰ প্ৰগ্ৰেছটো তেওঁলোকৰ লাৰ্ণিং আউটকামটো জানিবৰ কাৰণে কিন্তু এটা শিক্ষক শিক্ষয়িত্ৰী বা কলেজ বিদ্যালয় কৰ্তৃপক্ষই বিদ্যালয়ৰ কোনোবা ব্যক্তিয়ে এতিয়া প্ৰশ্নকাকতৰ টোপোলাসমূহ আগতে খোলাৰ কাৰণে এটা অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ'ল গতিকে পৰীক্ষাটো পুনৰ অনুষ্ঠিত হ'ব আৰু এই পৰীক্ষাটো অমুক মাহতে অনুষ্ঠিত হ'ব লাগে বুলি কোনো কথা নাই ইয়াত মে' মাহতো হ'ব পাৰে জুন মাহতো হ'ব পাৰে কাৰণ যিহেতু ই পাছ ফেইল কাকো নকৰে এইটো ছাত্ৰ ছাত্ৰীসকলৰ ইভালুৱেশ্যন এতেকে এতিয়া এনেকুৱা এটা কিছুমান বিদ্যালয়ে এই প্ৰৱণতাটো বা এনেকুৱা তেওঁলোকে বেয়া প্ৰেক্টিছ এটা যিহেতু এডপ্ট কৰিলে ইয়াৰ পৰিপ্ৰেক্ষিতত বোৰ্ডে এতিয়া নতুন ব্যৱস্থা গ্ৰহণ কৰিছে যে এতিয়াৰ পৰা প্ৰশ্নকাকতসমূহ বিদ্যালয়লৈ নাযায় এতিয়া যিটো নতুন আকৌ পৰীক্ষা হ'ব আমাৰ যি এক্সামিনেশ্যন চেণ্টাৰ আছে সেই এক্সামিনেশ্যন চেণ্টাৰ সেই বিদ্যালয়খনলৈ যাব সেই বিদ্যালয়খনে ওচৰৰ থানাত প্ৰশ্নকাকতসমূহ ৰাখিব আৰু যিদিনা পৰীক্ষা আছে তেওঁ বিদ্যালয়সমূহৰ মাজত এইখিনি বিতৰণ কৰিব পূৰ্বে আমাৰ কিছু সংখ্যক ভেঞ্চাৰ স্কুল তাৰপিছত প্ৰাইভেট স্কুলকো পৰীক্ষাৰ চেণ্টাৰ দিয়া হৈছিল এতিয়া বোৰ্ডে এটা নতুন ৰেগুলেশ্যন লৈছে আৰু লৈ পেলাই প্ৰাইভেট স্কুল আৰু ভেঞ্চাৰ স্কুলত যিহেতু তাত আমি পৰৱৰ্তী কালত কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰোঁ গতিকে তাত আৰু পৰীক্ষাৰ চেণ্টাৰ নহয় পৰীক্ষাৰ চেণ্টাৰ কেৱল চৰকাৰী বিদ্যালয়ত হ'ব একাদশ শ্ৰেণীৰ প্ৰশ্নকাকত চেণ্টাৰবিলাকলৈ যাব চেণ্টাৰে থানাত ৰাখিব আৰু পৰীক্ষাৰ দিনাখন এই চেণ্টাৰৰ দায়িত্বত তেওঁলোকে মানে সংশ্লিষ্ট বিদ্যালয়সমূহক প্ৰশ্নকাকতসমূহ বিলাই দিব মই ভাবোঁ যে ইয়াৰ ফলত আমাৰ যিটো ইভালুৱেশ্যন প্ৰক্ৰিয়া এইটোৰ এটা সংস্কাৰ হ'ব ইয়াৰ এটা সংশোধনী হ'ব আৰু সকলোৱে এনেকুৱা কাৰ্যৰ পৰা বিৰত থাকিব বা তেওঁলোকক বিৰত ৰখাৰ কাৰণে ই এটা কাৰ্যকৰী ব্যৱস্থা হ'ব এই যিসমূহ প্ৰাইভেট স্কুলে এনেকুৱা কামটো কৰে বেড প্ৰেক্টিছটো কৰিলে তেওঁলোকৰ এফিলিয়েশ্যনৰ পাৰ্মিশ্যনৰ ক্ষেত্ৰত এটা ষ্ট্ৰিক্ট এটা একশ্যন লোৱাৰ কথাটো কৈছিলে বোৰ্ডৰ হয় এতিয়া এইকেইখন স্কুলৰ শিক্ষানুষ্ঠানৰ এফিলিয়েশ্যন তেওঁলোকৰ বাতিল হ'ব গতিকে 2025 চনত তেওঁলোকে একাদশ শ্ৰেণীত নামভৰ্তি কৰিব নোৱাৰিব অলৰেডি আমাৰ বিনামূলীয়া পাঠ্যপুথি সকলো ব্লকত গৈ পাইছে আৰু বিভিন্ন সমষ্টিত মই দেখিছোঁ বিধায়কসকলো চেৰিমনিয়েলি তেওঁলোকে পাঠ্যপুথি বিতৰণ কৰিছে ইউনিফৰ্মৰ প্ৰকিউৰমেণ্ট আমাৰ প্ৰায় সম্পূৰ্ণ হৈ গৈছে 9-10ৰ কাৰণে যিটো আমি ৰাজ্য চৰকাৰৰ পুঁজিৰ অধীনত কৰোঁ 9-10ৰ কিছু সংখ্যক বাকী আছে মই ভাবোঁ যে সেইটো আমাৰ 10 এপ্ৰিল মানৰ ভিতৰত সম্পূৰ্ণ হৈ যাব একাদশ শ্ৰেণীৰ যি প্ৰশ্নকাকত আছিলে প্ৰশ্নকাকতৰ 18খন তালিকা আছিলে স্কুলৰ কিন্তু এই তালিকা বৃদ্ধি হোৱা বুলি জানিব পৰা গৈছে যদি সেইখিনি যি তথ্য প্ৰমাণ পায় এটাটো পুলিচ কেছ হ'ব আৰু এটা বৰ্ড আৰু বৰ্ডে সেইটো ব্যৱস্থা গ্ৰহণ কৰিব শেহতীয়াভাৱে প্ৰভিঞ্চিয়েলাইজেশ্যন এক্টখন পাৰিত হ'ল বিধানসভাত প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কোনো এক্ট পাৰিত হোৱা নাই প্ৰভিঞ্চিয়েলাইজেশ্যনক লৈ এখন কেবিনেট ছাব কমিটি হৈছে ইয়াত বিভিন্ন দিহা পৰামৰ্শ আহিছে আমি বিভিন্ন শিক্ষক সংগঠনবিলাকৰ পৰা স্মাৰক পত্ৰ পাইছোঁ ইণ্ডিভিজুৱেল আমি মহাবিদ্যালয় বিদ্যালয়ৰ পৰাও স্মাৰক পত্ৰ পাইছোঁ গোটেই বিষয়টো এতিয়াও পৰ্যালোচনা স্তৰত আছে কিন্তু এমেণ্ডমেণ্ট সংশোধনী এটা হ'ব সেইটো নিশ্চিত আৰু সেইটো ইতিমধ্যে বিত্তমন্ত্ৰীয়ে তেওঁৰ বাজেট স্পীচত কৈ দিছে কিন্তু বিত্তমন্ত্ৰীয়ে বাজেট স্পীচত কোৱাৰ পাছত আমি বিত্ত বিভাগ বা অসম চৰকাৰৰ সংশ্লিষ্ট অন্য বিভাগৰ লগত আলোচনা সাপেক্ষে আমি এতিয়া সংশোধনী বিলখন আমি আনিম নিশ্চিতভাৱে প্ৰভিঞ্চিয়েলাইজো 3খনৰ তালিকা আহিছে অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰা হ'ব গুণোৎসৱ অনুষ্ঠিত হৈছিল গুণোৎসৱৰ ফলাফল কেতিয়ালৈ গুণোৎসৱৰ ফলাফল কাইলৈ 11:30 বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত মুকলি কৰা হ'ব মাননীয় মুখ্যমন্ত্ৰী নিজে থাকিব আৰু ইয়াৰ লগতে যোৱা বছৰ যিসকলে A+ পাইছিল তেওঁলোকক আমি 25,000 টকাকে যিটো মানে ইনচেণ্টিভ আমি দিওঁ সেইটো কাইলৈ মুকলি কৰি দিয়া হ'ব আৰু আৰোহণৰ কিবা হেৰিটো আছে
আৰোহণ টেবলেট আৰোহণৰো যিসকল আৰোহণত আমি প্ৰত্যেকগৰাকী আৰোহণৰ ছাত্ৰ বা ছাত্ৰীক আমি একোটাকে টেবলেট তেওঁলোকক দিয়াৰ কাৰণে সিদ্ধান্ত আছিলে টেবলেটসমূহো ইতিমধ্যে তাৰ প্ৰকিউৰমেণ্ট হৈ গৈছে তাৰ বিতৰণ প্ৰক্ৰিয়া কাইলৈ আৰম্ভ হ'ব